মোৰ আৰু এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ ওপৰৰ পাহাৰৰ ফালে যাওঁ, তাতে পাহাৰৰ ওপৰত 3টা পুখুৰী আছে। আপোনালোকে এনেকুৱা পুখুৰী আগতে দেখা পোৱা নাই। ইয়াৰ পৰা এবাৰ লোকেশ্যনটো চাই লওক। সেয়ে আমি একদম ওপৰত যাম, একদম পাহাৰৰ ওপৰত 3টা পুখুৰী আছে। চাই থাকক মোৰ লগত ভিডিঅ'টো আপোনালোকে। এতিয়া আমি ওপৰত দেখি উঠি যাই আছোঁ। ৰাস্তাটোত একদম ভয়ানক ৰাস্তা, একদম জংঘলৰ মাজে মাজে। ঠিক নাই ইয়াতে অজগৰ চজগৰ থাকিব পাৰে, সাপ চাপ। এতিয়া অজগৰ সাপ চাপ থাকিব পাৰে ইয়াত। পুৰা একদম পাহাৰৰ মাজত আপোনালোকক মই পুখুৰী দেখাই আছোঁ, 3টা পুখুৰী। একদম ভিডিঅ'টো চাই লওক আপোনালোকে। সেইটো লোকেশ্যন মই আগতে গৈছোঁ। অপু গৈছে না জনা আগতে? গৈছোঁ। অপু গৈছে আগতে। ই জনাই, লগতো জনাই, ই জনাই লোকেশ্যনত। যেতিয়া আমি জংঘলৰ মাজে মাজে যাই আছোঁ, তেনেকৈ জংঘল আমি দেখা হৈছে। ইয়াতে অজগৰ বাঘ চব থাকিব পাৰে। আমি যাই আছোঁ। এবাৰ পৰা জীৱনটো চাই লওক তলৰফালে একদম। মই কেমেৰামেনে পৰি গ'ল। কেমেৰা মানে আমি পাহাৰৰ পৰা উঠি এতিয়া টপ ফ্ল'ৰত আহিবলৈ একদম ওপৰত। আপোনালোকে অলপমান ধৈৰ্য ধৰক, মই পুখুৰীটো দেখাই আছোঁ। তাতে এটা নহয়, 2টা নহয়, 3টা পুখুৰী আছে। আৰু যাই আছোঁ ইয়াৰ পৰা লোকেশ্যনটো চাব পাৰে আপোনালোকে। ইয়াৰ পৰা ওপৰৰ ফালে একদম। অপু কেনে গামছা? আমি গ'লো উঠোতে কিবা হলদিছ চলিছ লাগব নেকি? পানী খাব লাগিছিল। পানী খাব লাগিছিল। এই তাত পানী বটলটো আছে। আপোনালোকে চাওক, ইয়াতে পাহাৰৰ পৰা নালা আৰু এইখন আছে ফেঞ্চিং। আমি ইফালে ইণ্ডিয়াত আছোঁ, ইফালে আছোঁ বাংলাদেশত। এইখন কাটাখান পাৰ হ'লে আমি বাংলাদেশ পাই যাওঁ। ইফালে ইণ্ডিয়া, ইফালে বাংলাদেশ। এই কাটাখান দেখা হৈছে নে? এইখন বাংলাদেশ পাই যাম ইফালে। নাই, মই এনেই কৈছোঁ, এইটো মানে পাহাৰৰ কাটা দিয়া আছে। ইফালে বেলেগ এৰিয়া পৰে, ইটো চাইড বেলেগ এৰিয়া পৰে। গাইছ, এতিয়া আমি বাংলাদেশৰ ফেঞ্চিং পাৰ হ'ম ইয়াৰ পৰাই। আৰু ইফালে বাংলাদেশ, ইফালে ইণ্ডিয়া। ফেঞ্চিং বৰ্ডাৰ পাৰ হ'ব একদম এটা একজনকৈ। নাই, ইফালে আৰ্মি আছে, দেখাবলৈ ইহঁতক কটি লাল কৰিব, কোবাই দিব একদম ইহঁতক। জুম কৰি দেখাই দি আছোঁ, চাই লওক গাইছ। এতিয়া আমি এবাৰ উঠি আহিলোঁ, একদম ওপৰত পানী পিয়া লাগি আছে। এতিয়া আমি পানীটো খাই লওঁ। আপোনালোকে ইয়াৰ পৰা ফিলিংছটো ল'ব পাৰে, গাঁৱৰ ফিলিংছ এটা লাগি আছে ইয়াতে বহি কেনে। ওপৰত ধুনীয়া বতাহ আহি আছে ইয়াতে। আৰু চব টপ ফ্ল'ৰত কিমান ৰাস্তাৰ ওপৰত বাইক উঠি আহিছে, বাইক স্কুটি। এইফালে ৰাস্তাটো একদম ভাল ৰাস্তা, একদম ওপৰৰ উঠি আহি বাইক ৰাস্তা আছে। মানে ইফালে পাহাৰ মানে কিছুমান মানুহ এনেকুৱা আছে, খৰি চাব আহিব, কিবা চাব আহিব, মানে ইয়াতে মানে জুই লগাতহে গুচি যায়। পিছত মানে গোটেই পাহাৰখনতে জুই লাগি যায়। ইফালে আপোনালোকে দেখাইছে এই পাহাৰত জুই লগা ফালে আছে। কিছুমান মানুহ আহিব ইয়াতে খৰি চাব, কিবা চাব, দেচেহাৰিটো মাৰি জুই লগাতহে গুচি গ'ল ইফালে। এনেকুৱা জেগাত আহি মানে বেলেগ এটা মজা লাগে মানে। আমাৰ মানে এনেকুৱা জেগাত আহিলে মানে গাঁৱৰ পৰিৱেশ এটা হয়। কি কবি অপু? এনেকুৱা জেগাত আহি কেনে লাগে তোৰ? খুবেই ভাল লাগে, শান্ত হৈছে। এইটো মানে সঁচা কথা মানে। এনেকুৱা জেগাত আহি মানে শান্তি লাগে মানে। কোনো হাই উল্লাই কতো নাই মানে, একদম শান্তি এনেকুৱা জেগাত মানে। তাতো একদম ইয়াতে পৰিলে একদম তল যায় হ'ব, একদম সাৱধান এনেকুৱা জেগাত। এনেকুৱা জেগাত আহি মানে কিবা এটা ভাল লাগে। এনেকুৱা জেগা মানে এক্সপ্ল'ৰ কৰিব লাগে, মানে ঘূৰি থাকিব লাগে এনেকুৱা জেগাত। মানে জংঘলৰ মাজে মাজে যাই কিবা এটা মজা লাগে। আপোনালোকে আহিব ইফালে, জেগাটো মজা আপোনাৰ। আপুনি ইফালে পাহাৰ দি বগাই আহিব নালাগে। ইফালে আহিলে আপুনি ইফালে নুনমাটিও আহিব পাৰিব। যেতিয়া মানে নতুন মানে চেনেল খোলে মানে, তেতিয়া মানে কোনো মানুহ নথকা জেগাত যাব লাগে। তেতিয়া মানে কথাটো মানে ভালদৰে ক'ব পাৰি মানে। এই কাষত মানুহ থাকিলে মানে কথা ক'ব নোৱাৰি, মানে লাজ লাগে, কিবা লাগে, সেনেকুৱা কথা। সেইকাৰণে আমি মানে এনেকুৱা লোকেশ্যনতে আহিছোঁ মানে, য'ত মানুহ নাথাকে তাতে ব্লগ বনাব পাৰি। ইয়াৰ পৰা বঢ়িয়াকৈ দেখা পায় ব্ৰহ্মপুত্ৰ নদী। ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ নদীটো আপোনালোকে চাই লওক। ইয়াৰ পৰাই বঢ়িয়া লোকেশ্যন এইটো একদম। গাইছ, এতিয়া আমি পুখুৰীটো আহি পালোঁ। পুখুৰীটোৰ লোকেশ্যনটো আপোনালোকে চাব পাৰি। ইয়াৰ পৰাই পূৰা পাহাৰৰ মাজত আছে পুখুৰীটো। ইয়াতে আমি এতিয়া 2জন বহি আছোঁ। লগৰ এজন আছে, তাৰ বোলে ভোক লাগিছে, সি কিবা আনিব গৈছে খাবলৈ ইয়াতে। बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा है। এইটো জেগাটো মানে এনেকুৱা শান্তিৰ জেগা মানে। ইয়াৰ মানে বতাহ দি আছে, মনোমোহা প্ৰাকৃতিক দৃশ্যটো মানে ইয়াতে আমি বহি লৈ আছোঁ মানে। ইয়াতে একদম মানে শান্তিৰ জেগা এইটো মানে একদম। অপু জেগাটো আহি কেনে লাগছে? জেগাটোত ভাল লাগিছে। এনেকুৱা শান্তিৰ জেগা মানে নাই এতিয়া মানে পুখুৰী আছে ন, পুখুৰীটো আগত 2টা ইফালে পুখুৰী আছে, ইফালে আগত মানে আহি মানে এনেকুৱা জেগাত শান্তি লাগে। গাঁৱৰ ফিলিংছটো পায় মানে। আমাৰতো গুৱাহাটীতো এনেকুৱা জেগাটো নাইয়ে ন। গাঁৱত ফিলিংছটো পোৱা যায় এনেকুৱা জেগাত আহিলে। আৰু এই 2টা পুখুৰী আছে।
এনেকুৱা পাহাৰৰ ওপৰত ইয়াতে পুখুৰী খান্দোতে কেনেকুৱা পানী ওলাইছে মানে সেইটো মানে আমাৰ কাষতে ব্ৰহ্মপুত্ৰ নদীটো আছে ন সেইকাৰণে মানে খান্দোতে পানী ওলাইছে পাহাৰৰ ওপৰত ইয়াতে আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ আপোনালোকে ভাল পালে ছাবস্ক্ৰাইব কৰি দিব